মোহাম্মদ গৰিৰ গোলাম আছিল কুতুবুদ্দিন এবাক আৰু এই কুতুবুদ্দিন এবাকে গোলাম বংশৰ কি কৰে প্ৰতিষ্ঠা কৰে বক্তিয়াৰ তাৰ্কিক এবাকে গুৰু মানিছিল আৰু তেখেতৰ নামতে এবাকে কুতুব মিনাৰ বনাইছিল আৰু এইটো সম্পূৰ্ণ কৰাইছিল ইলতুলতুমিছে ইয়ালডোজৰ লগত যুদ্ধ হৈছিল ইলতুলতুমিছে এই যুদ্ধত জয়ী হয় আৰু দিল্লীত ৰাজধানী পাতে আৰু ইয়াৰ সময়তে ৰজিয়া সুলতানা প্ৰথম মহিলা শাসক হয় ইয়াৰ পিছতে বলবান বা উলুগ খান কি হয় ৰজা হয় আৰু একটা প্ৰথাৰ প্ৰচলন কৰে আৰু চালিচা দল যোনটো আছিলে সেই চালিচা দলৰ কি কৰে অন্ত কৰে বা সমাপ্ত কৰে ইয়াৰ পিছত আহিলে খিলজি বংশৰ প্ৰতিষ্ঠাপক আছিল জালালউদ্দিন খিলজি ইয়াৰ ভতিজা আছিল জালালউদ্দিন খিলজিৰ ভতিজা আছিলে আলাউদ্দিন খিলজি ইয়ে পিছত জুৱাই হয় আলাউদ্দিনক দ্বিতীয় সিকন্দৰ বুলিও কোৱা হয় আৰু আলাউদ্দিনে চিত্তৰগড় অভিযান কৰে ৰাণী পদ্মাৱতীৰ কাৰণে ইয়াৰ সময়তে মংগোলৰ আক্ৰমণ হয় আৰু মংগোলৰ সেনাপতি আছিল জাফৰ খান আৰু আলাউদ্দিনৰ কুতুব মিনাৰৰ নকল কৰিবলৈ আলাই মিনাৰ বনাইছিল খিলজি বংশৰ পিছত আহে তুগলক বংশৰ প্ৰতিষ্ঠাপক আছিলে গিয়াছুদ্দিন আচল নাম আছিলে গাজী মালিক তেখেতে নহৰ নিৰ্মাণ কৰিছিলে আৰু বেংগল প্ৰভিন্স আছিলে তাতে আক্ৰমণ কৰিছিলে ইয়াৰ পিছত আহিলে মহম্মদ বিন তুগলক গিয়াছুদ্দিন তুগলকৰ পিছত মহম্মদ বিন তুগলক কি হয় ৰজা হয় তেখেতক সপোনশীল আৰু ৰক্ত পিপাসু আৰু ইডুকেশ্যনিষ্ট মানে ৰক্ত পিপাসু বুলি ভালে জনা গৈছিল আৰু তেখেতে মহম্মদ বিন তুগলকে 23টা লেংগুৱেজ জানিছিল বা ভাষা জানিছিল তেখেতে মহম্মদ বিন তুগলকে সাংকেতিক মুদ্ৰাৰ প্ৰচলন আৰু তামাৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল ইয়াৰ সময়তে মহম্মদ বিন তুগলকৰ সময়তে মৰক্কোৰ যাত্ৰী ইবন বতুতা কি কৰিছিল ভাৰতলৈ আহিছিল আৰু ইবন বতুতাই লিখা কিতাপটোৰ নাম হ'ল ৰেহেলা ফিৰোজ শাহ তুগলকক সালতানাত কালৰ আকবৰ বুলি ফালেও কোৱা হয় কাৰণ ইয়াত তেখেতে নহৰৰ জাল বনাইছিল নগৰ নিৰ্মাণ কৰিছিল আৰু এটা আত্মকথা লিখিছিল সেইটো হ'ল ফতুহাতে ফিৰোজ শাহী তেমুৰৰ আক্ৰমণত অন্তিম শাসক আছিলে নাছিৰুদ্দিন আৰু তেখেত পৰাজিত হয় আৰু তুগলক বংশৰ কি হয় অন্ত পৰে তুগলক বংশৰ পিছত আহে লোধি বংশ প্ৰতিষ্ঠাপক আছিলে বাহলাল লোধি আৰু লোধি বংশৰ শ্ৰেষ্ঠ ৰজাৰ নাম হ'ল সিকান্দৰ লোধি যিয়ে আগ্ৰা চহৰ বনাই 1504 খ্ৰীষ্টাব্দত দিল্লীৰ শাসনৰ অন্তিম বংশ শেষ ৰজা আছিলে ইব্ৰাহিম লোধি ইয়াক 1526 খ্ৰীষ্টাব্দত বাবৰে পানীপথৰ প্ৰথম যুদ্ধত পৰাজিত কৰে বা মাৰে